বন্ধু বান্ধৱীসকল, জনপ্ৰিয় ধাৰাবাহিক বেহৰবাৰী আউটপোষ্টৰ ASI মেমগৰাকী কোন জানো আহকচোন। কে ছাৰৰ লগত অভিনেত্ৰীগৰাকীৰ কি সম্পৰ্ক আছে? SI ছাৰ তেওঁৰ ৰিয়েল লাইফৰ বয়ফ্ৰেণ্ড নেকি? তেওঁ বিবাহিত নে অবিবাহিত? সকলোবোৰ তথ্য জানিবৰ বাবে আপোনালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিব। বন্ধু বান্ধৱীসকল, আপোনালোকে যদিহে নতুন ASI মেমগৰাকীৰ অভিনয় চাই ভাল পাইছে তেনেহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব। অভিনেত্ৰীগৰাকীৰ নাম হৈছে ঈশা উপাধ্যায়। তেওঁক মৰমতে ইচ বুলিও মাতে। তেওঁৰ ঘৰ হৈছে গুৱাহাটীত। তেওঁ এগৰাকী প্ৰফেশ্যনেল মডেল হয়। ঈশাৰ লগত কেৰ সম্পৰ্ক অতি গুৰুত্বপূৰ্ণ। তেওঁ কেক নিজৰ ককায়েকৰ দৰে সন্মান কৰে। SI ছাৰ তেওঁৰ ৰিয়েল লাইফৰ বয়ফ্ৰেণ্ড নহয়। বৰ্তমান সময়লৈকে তেওঁৰ ৰিয়েল লাইফৰ বয়ফ্ৰেণ্ড কোন জানিব পৰা নাই। অভিনেত্ৰীগৰাকীৰ ছ'চিয়েল মিডিয়াৰ ফটোৱে বৰ্তমান খলকনিৰ সৃষ্টি কৰিছে। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ।